হে গাইছ, মই দীপাংকৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। মানে আজি এনেই ঘৰতে আছোঁ ৰবিবাৰ দিন, গতিকে ফুচকা বনাই খাওঁ। তাৰে আৰু এনেটো আৰু কোনো ধৰণৰ ৰেচিপি নহয় আৰু মানে মই কেনেকৈ বনাওঁ ধৰক তেনেকৈ দেখুৱাই আছোঁ। এতিয়া মই পিঁয়াজ চিয়াজ কৰি সানি ল'লোঁ। এতিয়া আলুটো মানে ইয়াত সানি দিম আৰু দি কেনেকুৱা বা হয় নাজানো আৰু প্ৰথমবাৰৰ কাৰণে বনালোঁ। ময়ো মানে বেলেগৰ তাত চাই বনালোঁ আৰু মানে ইউটিউবত চালোঁ, চাই তেনেকুৱাকৈ মই তেনেকুৱাকৈ বনালোঁ। এতিয়া মই বনালে কেনেকুৱা হয় সেইটো আৰু আপোনালোকক দেখুৱাই আছোঁ। নে কি কয়, চাই থাকিব ভিডিঅ'টো। আলুটো তৈয়াৰ হৈ গ'ল। এতিয়া মানে টেঙা পানীটো বনাই লওঁ। মই মানে গৰম পানীত মানে এইটো তেতেলী টেঙাটো দিলোঁ গৰম পানীত, তাৰ লগত অলপমান কিছু মছলা আৰু জ্বলা এটা দি তেনেকুৱাকৈ আৰু গেছত বহাই দিছোঁ। গেছত বহাই দি হ'লে আৰু মানে চামুচখন লাৰি লাৰি হ'লে আৰু মোৰ এতিয়া যিহেতু এইটো হ'ল, গতিকে এতিয়া আৰু মানে কেৰাহীটো বহাই দিওঁ আৰু তেল ইয়াত ভাজিব লাগিব। সেইটো আৰু গৰম হ'ব দিলোঁ তেলটো। তেলটো গৰম হ'লেই চাগে, তেলটো হ'লে আৰু গৰম মানে ধুনীয়া এটা গোন্ধ আহিছে তেলটো। এতিয়া আমি এইটো পেলাই দিওঁ, যিটো কিনি আনিছোঁ মই এইটো পেলাই দিলোঁ আৰু ফুচকাৰ কাৰণে। বহুতে ফুচকা বুলি কয়, বহুতে পানী পুৰি বুলি কয়, তেনেকুৱাকৈ আৰু এতিয়া এইটো বনাই লৈ আপোনালোকক দেখুৱাই আছোঁ আৰু মানে এতিয়া চব বনাই ৰেডি হ'লে আৰু মানে ৰেডি কৰিলোঁ আৰু গোটেইখিনি এনেকুৱাকৈ তেলত ভাজি গোটেই ৰেডি কৰি ল'লোঁ। ৰেডি কৰিলোঁ আপোনালোকক দেখুৱাম বাৰু। এয়া আলু খানা, তাৰপিছত এয়া হ'ল তেতেলী পানী আৰু এয়া ফুচকা লাভাৰবিলাকে লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু কোনে ফুচকা খাই যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মানে মোৰ এইটো কোনো ৰেচিপি নহয় আৰু এনেই আৰু নৰ্মেল আৰু যেনেকুৱাকৈ বনায় তেনেকুৱাকৈ বনালোঁ। এইটো মই ল'লোঁ, ফাৰ্ষ্ট ট্ৰাই কৰি চাওঁ। এতিয়া যদি ভাল পায় ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু বাই বাই।